তো হেল্ল' গাইজ, কি খবৰ সকলোৱে? নিশ্চয় বাৰু যা বেয়া চলি আছে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল। তো এইখিনিতে কিছুমানে বজাৰত গৈ সোধে, দাদা ফ্ৰেঞ্চবিনৰ কেজি কিমান? আৰু মই গৈ সোধোঁ, দাদা ফ্ৰেঞ্চবিন এডালত কিমান? তো গাইজ ব'লক মানে যাওঁ, গৰুকেইটা বহুত দূৰত আছে আনিবলৈ। তো গৰু আনোতে মই ভিডিঅ' বনাওঁ জানোৱেই, মই মানুহৰ আগত নবনাওঁ কাৰণ হিৰো এটা নহয় জানো, নে কি কোৱা? তো ব'লক গৈ থাকোঁ। চ' গাইজ, এইখিনিতে কাকনো বিশ্বাস কৰিবা, নিজৰ ঘৰৰ কুকুৰাজনীয়ে গৈ লোকৰ ঘৰত কণী পাৰে। তো গাইজ, সেইদিনাখনি মানে মোক এটা লগৰে প্ৰশ্ন সুধিলে। সি মোক প্ৰশ্নটো সুধিছিলে, মানে লগৰটো আপোনালোকে চিনি পায়, মোৰ লগত থকাটোৱে। সি ক'লে, অসমৰ প্ৰথম ছিংগাৰজনৰ নাম কচোন। মই ক'লোঁ, অসমৰ ভিতৰত প্ৰথম ছিংগাৰ জুবিন দা। সি কৈছে নহয়। মই তাৰপিছত ক'লোঁ পাপন। তাৰপিছত সিও কৈছে নহয়। তাৰপিছত ক'লোঁ বোলো এইটো যুদ্ধ গানটো গোৱা প্ৰাণদ্বীপে হ'ব চাগে। সি কৈছে নহয়। মই বোলো কোন তেনেহ'লে? সি কৈছে মোক, অসমৰ ভিতৰত প্ৰথম ছিংগাৰ হ'ল ম'হ, মানে মচৰটো। কেনেকৈ সি প্ৰথম ছিংগাৰ? বোলে সি গান ভাল হওক নহওক, আগতীয়াকৈ মানুহে হাত চাপৰিব যায়। চ' গাইজ, মই আনিয়ে ইউজ কৰি দিলোঁ। কি বাৰু জানেনে? এই পিন্ধি যে আছোঁ চোলাটো। তো গাইজ, মানে সেইদিনাখনি মই এটা প্ৰশ্নৰ উত্তৰ নাপালোঁ। কি প্ৰশ্ন কিন্তু মই নিজে নাজানো। চ' গাইজ, ভগৱানক ধূপেহে সন্তুষ্ট কৰে, কিন্তু আমাৰ ল'ৰাবিলাকক শিখৰেহে সন্তুষ্ট কৰে। চ' গাইজ, মানে কি হ'ল, গৰুকেইটা বহুত দূৰত আছে, তাকে আনিবলৈ আহিলোঁ। পৰি গৈছিলোঁ। মাল খোৱা মানুহটোৰ নিচিনা হৈ গৈছে। চক খোজৰ লহৰে বেলেগ হৈ গৈছে। মাল নাখাওঁ বাৰু মই কিন্তু মালৰ বেয়া বস্তুৰ ভিতৰত একোৱেই নাখাওঁ। কিন্তু মই লাল অকণমান খাওঁ। তো গাইজ, এতিয়া গৈ থাকোঁ, গৰুকেইটা আনি লওঁগৈ। তো ব'লক। চ' গাইজ, আনৰ গতে মই 9টা-10টালৈকে নুশুওঁ, কমচে কম মই 12টা-1টা বজালৈকে শুওঁ। চ' গাইজ, ইনড'ৰ পাৰ্টিৰ এটা পলালে, তো তাক কিনিবলৈ আহিছোঁ। ৰ'ব। চ' গাইজ, মই যে কৈছিলোঁ ইনড'ৰ পাৰ্টিৰ কথা, তো আপোনালোকেতো ভাওনা ইনড'ৰ পাৰ্টিৰ কথা কৈছোঁ বুলি ভাবি আছে ন? হয়, মই তাৰে কথা কৈ আছোঁ। কিন্তু আমাৰ ইয়াত মানে দিনতো ওলাই ইনড'ৰ পাৰ্টি। মানে ৰ'ব, চশমাযোৰ পিন্ধি ল'ব দিলেও। আৰু মানে আমাৰ পাছে মানে বাঘ চাঘ চৰি ফুৰে নাই, ভয় লাগে। দেখিছে নাই? সেইবিলাক নাই বাৰু। এইটো অকণমান কেনেকুৱা লাগিছে লুকটো? তো ইনড'ৰ পাৰ্টিৰ কথা কৈ মই ক'ৰবাত পাই গৈছোঁ। তো এনেই মাষ্টৰ যেন লাগিছে নাই? লাগিব। তো গাইছ, ইনড'ৰ পাৰ্টিৰ কথা যে কৈ আছিলোঁ মই, তো চাব নেকি? ৰ'ব, আমাৰ ইনড'ৰে থাকি আহিছে। কাৰ্তিক গণপতিহঁত গৈ আছে, তো দেখুৱাই আছোঁ ইনড'ৰ পাৰ্টিটো। তো আপোনালোকক অকণমান ৱেইট কৰিব লাগিব ইনড'ৰ পাৰ্টিটো চাবলৈ। তো মানে অকণমান দূৰত আছে কেন ইনড'ৰ পাৰ্টিটো, তো তাত দেখুৱামগৈ। চাই থাকক। লেটছ গো। তো ইনড'ৰ পাৰ্টিটো হ'ল 1 2 3 4 গো। এইটো ইনড'ৰ পাৰ্টি আমাৰ। তো ব'লক গৈ থাকোঁ। চ' গাইজ, অহাবাৰ 1 জানুৱাৰীত যদি আপোনালোকৰ জানুৱাৰী খাবলৈ জেগা নাই, তেনেহ'লে আমাৰ ঘৰত আহি যাব। আমাৰ ঘৰৰ পাছফালে পুখুৰীত খাম। নিমখ হালধি চোকা হ'লে মই ৰিক্স ল'ম।
গাইছ মানে ভিডিঅ'টোৰ কিবা এটা অকণমান চেঞ্জ পাইছে নাই এহে ৰহা नहीं जाता মানে মই টু গাইজ বুলি যে কওঁ সেইটো মই আজি কৈ আছোঁ চ' গাইজ তো আপোনালোকক কিমান মই প্ৰেংক কৰি আছোঁ জানেনে বাৰু নেজানিব গাইজ ব'লক গৈ থাকোঁ তো হে গাইছ ভিডিঅ'টো ইমান আছিল যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই নতুন ভিডিঅ'টো তোমালোকে বহুতো ছাপোৰ্ট কৰিছে তোমালোকৰ ছাপোৰ্টখিনি দেখি মোৰ ভাল লাগিছে তো পুৰণা ভিডিঅ'ত লগ পাই আছোঁ তো থেংক ইউ ছ' মাছ টেক কেয়াৰ